জনাইছিলোঁ। 5 নম্বৰতে ৰহমৰীয়াৰ গৰাখহনীয়াৰ প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ দীৰ্ঘদিনীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধানৰ দাবী দীৰ্ঘদিনে বন্ধ কৰি ৰখা ৰহমৰীয়াৰ সাগৰীজান অৱস্থাটোৰ অৱৰোধ উঠাই লোৱা সন্দৰ্ভত এই মুকলিভাৱে আলোচনা কৰিবৰ কাৰণে আমি আজি আপোনালোকক এই সভাগৃহলৈ আমন্ত্ৰণ জনাইছোঁ। এই গুৰুত্বপূৰ্ণ বিষয়কেইটা আলোচনা কৰি আজি সভাখনে এটা সঠিক আৰু শুদ্ধ সিদ্ধান্ত আমাক আগবঢ়াব বুলি আশা ৰাখি আমি এই সভাখন আজি আয়োজন কৰিছিলোঁ। মুকলিকৈ ক'ব গ'লে আমি এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা এইখিনিয়ে আৰু এই বিষয়কেইটাৰ ওপৰতে আমি সফল আৰু সিদ্ধান্ত লাভ কৰিম বুলি কৈ আপোনালোকৰ পৰা এটা গঠনমূলক দিহা পৰামৰ্শ আৰু সিদ্ধান্ত আশা কৰি আমি এই সভাখন আয়োজন কৰিছিলোঁ আৰু আজি সভাখনৰ উদ্দেশ্য ব্যাখ্যা ইমানকে কৈ সভাৰ উদ্দেশ্য ব্যাখ্যা ধন্যবাদ। আমি বিসংগতি হৈছে বুলিহে কৈছোঁ। ঠিকাদাৰে নিবিদা লাভ কৰা ঠিকাদাৰেই হওক বা বিভাগেই হওক ৰহমৰীয়া কামকেইটা সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কোনোদিন আমাৰ দৃষ্টিত কিন্তু বিপ্ৰণালী কৰা নাছিল। আমাৰ যিটো দাবীক সদায় সন্মান জনাই আহিছিল এইটো সত্যটো আমি ক'বই লাগিব। বা যি কি নহওক ঠিকাদাৰৰ পৰা কমিশ্যন ৰাজ গ্ৰহণ কৰিবৰ কাৰণে যিসকলে ঠিকাদাৰৰূপী মঞ্চ সৃষ্টি কৰি যিসকলে কাম কৰিলে তেওঁলোকেহে কামখিনি কৰাৰ ক্ষেত্ৰত হেমাহি আৰু বিসংগতি কৰিলে। তেওঁলোকৰ চিন্তাধাৰাটো অলপ বেলেগ আছিল। আপোনালোকে জানিব আৰু আপোনালোকে মুকলিকে প্ৰশ্ন কৰিব পাৰিব। আমাৰ মাজত উপস্থিত থকা দেৱজিৎ শইকীয়া আৰু লাচিত ফুকন তেওঁলোকে প্ৰায় এমাহৰ পাছতহে নিবিদা লাভ কৰা ঠিকাদাৰজনৰ কামটো কৰিছিল। 17 ডিচেম্বৰ শুভাৰম্ভ কৰাৰ আগতেই তপন দাস নেতৃত্ব আৰু ৰোহিত দত্তৰ নেতৃত্বত কিন্তু কাম দুটা আৰম্ভ কৰি দিছিল। তেওঁলোকে মাটি কটা কাম আৰম্ভ কৰিছিল। তেওঁলোকৰ আমাৰ জনাত তেওঁলোকৰ স্বাৰ্থ আছে ক'ত? তেওঁলোকৰ স্বাৰ্থ আছে ক'ত? তেওঁলোকে যিডোখৰ মাটিত তেওঁলোকে কেম্পবিলাক বনাইছিলে বনোৱাৰ ক্ষেত্ৰত য'ত সামগ্ৰীবিলাক স্থাপন কৰিছিলে সেই সামগ্ৰীবিলাক স্থাপন কৰাৰ সময়ত যিডোখৰ ঠাই তেওঁলোকৰ সুবিধা স্থাপন কৰিছিলে যিমানেই কামটো লেমলেমীয়া হ'ব যিমানেই কাম দীঘলীয়া হ'ব মাটিডোখৰ ভাড়াটো দীঘলীয়াভাৱে পাই থাকিব। তেওঁলোকৰ চিন্তাধাৰাটো সেই থকা বাবেই এই কামবিলাক হেমাহি হৈছে আৰু দীঘলীয়া হৈছে। সংগ্ৰাম মঞ্চৰ দীৰ্ঘদিনৰ দাবীৰ পিছত আমি চৰকাৰৰ পৰা কিছু আঁচনি আমি পাবলৈ সক্ষম হ'লো। আঁচনিখিনি পোৱাৰ পিছত আচলতে দুৰ্ভাগ্যজনকভাৱে 3খন ৰহমৰীয়া মঞ্চ হোৱাটো খুব দুৰ্ভাগ্যজনক বিষয়। আমি জন্মৰ পৰা গম পাওঁ যে এখন মঞ্চ আছিলে। সেই মঞ্চখনৰ জৰিয়তে আচলতে আমি বিভিন্ন সময়ত বিভিন্নজন ৰহমৰীয়া ব্যক্তি আচলতে আন্দোলন কৰিছিলে। আমি এখন মঞ্চ বুলি আচলতে জন্মৰ পৰা গম পাওঁ। কিন্তু আজি কিছুদিনৰ পৰা আচলতে যেতিয়াৰ পৰা 21 কোটি টকাৰ কাম কাজ আৰম্ভ হ'বলৈ ল'লে তেতিয়া আচলতে আকৌ 2খনকৈ সংগ্ৰাম মঞ্চৰ জন্ম হ'ল। আৰু এই 2খন সংগ্ৰাম মঞ্চ আচলতে জন্ম দিয়াৰ ক্ষেত্ৰত আমাৰো কিন্তু দুখ আছে, নিশ্চিতভাৱে আমাৰ দুখ আছে। গতিকে এইটো আমি খুব দুৰ্ভাগ্যজনক বুলি আখ্যা দিছোঁ। আৰু আচলতে কাম কাজবিলাক যেতিয়া শেষ হ'ব শেষ হোৱাৰ পিছত এই 2খন সংগ্ৰাম মঞ্চ কিন্তু নোহোৱা হৈ যাব। আপোনালোকে চাব আজি আমি কৈ থৈ গৈছোঁ ইয়াতে যেতিয়া মানে আঁচনি ঘোষণা কৰা শেষ হৈ গ'ল তাৰপিছত কিন্তু আন্দোলন কৰিবলৈ 2খন কিন্তু মঞ্চ নাহে। ইতিমধ্যে কৈ থকা হৈছে যে আগন্তুক ৰূপায়ণ হ'বলগীয়া আঁচনি বা 16 কোটি টকাৰ পৰিমাণৰ যি ধনৰাশি এইখিনি ব্যৱহাৰৰ ক্ষেত্ৰত বা কাম ৰূপায়ণৰ ক্ষেত্ৰত কোনো থলুৱা ঠিকাদাৰক দিয়াটো উচিত হ'ব নে অনুচিত হ'ব, কিয় অনুচিত হ'ব এই বিষয়খিনি কৈ আছে। ইয়াৰ আগত মই অকণমান পিছুৱাই গৈ ক'ব বিচাৰিছোঁ যে ইতিপূৰ্বে যিখিনি ধনৰাশি আঁচনি ৰূপায়ণ হৈ আছে এতিয়ালৈকে কিন্তু পূৰ্ণাংগ সম্পূৰ্ণ হৈছে বুলি আপোনালোকক ঘোষণা কৰা হোৱা নাই। ইতিমধ্যে মই গম পাইছোঁ বক্তব্যৰ জৰিয়তে যে ৰহমৰীয়া এটা অঞ্চল ৰহমৰীয়া ৰাইজে বিভিন্ন অংশীদাৰী দল সংগঠনে একত্ৰিত হৈ ৰহমৰীয়া গৰাখহনীয়া প্ৰতি সংগ্ৰাম মঞ্চ গঠন কৰিছে। ৰহমৰীয়া সমস্যাটো সফলভাৱে ৰূপায়ণৰ কাৰণে এই আঁচনিসমূহ ৰূপায়ণৰ কাৰণে আৰু আঁচনিসমূহ ৰূপায়ণৰ কাৰণে তদাৰক কৰিবৰ কাৰণে সংগ্ৰাম মঞ্চ বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে। কিন্তু ঠিকাদাৰী কাম কৰিছে, আঁচনি ৰূপায়ণৰ কাম কৰিছে, কিন্তু তাত যথেষ্ট গাফিলতি দুৰ্নীতিও হৈছে নাই বুলি ক'ব নোৱাৰি। কিন্তু কামত অনিয়ম হৈছে। যি ধৰণে কাম হ'ব লাগিছিলে সেই ধৰণে হোৱা নাই। যিদিনাখনে বাকী হৈ যোৱা 1400 মিটাৰ প্ৰায় 1 কিলোমিটাৰ সমস্যাটো সমাধান হ'ব
এই অইল খাতটো আমি আমাৰ খুলি দিয়াৰ ক্ষেত্ৰত আমাৰ অকণো আপত্তি নাথাকিব। এইটো আমাৰ সেই সিদ্ধান্ত আছে আৰু আমাৰ সেই সিদ্ধান্তটোকে সেইদিনা 3খন মঞ্চৰ চিনাকি দেখিলো। তাত আমিও লাজ পাইছোঁ, যিহেতু পূৰ্বৰ 9 ফেব্ৰুৱাৰীত হোৱা সভাখনত 9 ফেব্ৰুৱাৰীত এনেকুৱা এখন সভা হৈছিল। এই বিষয়টো আমি 9 ফেব্ৰুৱাৰীত হোৱা সভাখন ইতিমধ্যে 16 ফেব্ৰুৱাৰীত বিশেষ সভা পাতি এই বিষয়টো কিন্তু আমি ৰাজহুৱাখন কৰি দিব লাগিব। তাৰমানে 9 ফেব্ৰুৱাৰীত 8 ফেব্ৰুৱাৰীত আমাক আমন্ত্ৰণ জনাইছিলে। 9 ফেব্ৰুৱাৰীত আমি জিলা উপায়ুক্ত কাৰ্যালয়ত সভাত অংশগ্ৰহণ কৰিলোঁ আৰু 16 ফেব্ৰুৱাৰীত আমি ইয়াতে বিশেষ সভা পাতি ৰাজহুৱাকৰণ বিষয়টো কৰিলোঁ। তাত আমি এই বিষয়টোৱে আছিলে। তাত ৰাজহুৱাকৰণ কথা আছিল যে ৰয়েল খাতটো সন্দৰ্ভত এখন বহলভাৱে ৰাজহুৱা সভা দিব লাগে। সেই 9 ফেব্ৰুৱাৰী সভাখনত 2খন মঞ্চ থকাৰ কাৰণে দৰ্পণ দাস নেতৃত্ব আৰু জিতুল দত্তৰ নেতৃত্ব থকা বা সঞ্জয় বৰুৱাৰ নেতৃত্ব থকা মঞ্চ 2খন থকাৰ কাৰণে জিলা উপায়ুক্ত আৰু বিধায়ক মহোদয়ে এটা প্ৰস্তাৱ আগবঢ়ালে যে এটা কথা হ'ল কি, ইখনে সভা দিলে ইখন নাযাব, ইখনে সভা দিলে ইখন নাযাব। গতিকে এটা ব্যৱস্থা কৰা যাওক, 2খন পঞ্চায়তৰ দমৰি আৰু ঢকুৱাখানা পঞ্চায়তৰ সভাপতি মহোদয়ক সংলগ্ন কৰি আৰু 2খন পঞ্চায়তৰ গাঁওবুঢ়াসকলক চৰকাৰী গাঁওবুঢ়াক একত্ৰিত কৰি এখন সভা দিয়া যাওক। আৰু তেওঁলোকৰ নেতৃত্বতে 18 ফেব্ৰুৱাৰীত বিশালভাৱে তেওঁলোকে মাইক ঘোষণা কৰি এই স্থানতে এখন বিশাল ৰাজহুৱা সভা কিন্তু তেওঁলোকে অৱগত কৰিলে। কিন্তু এই সভাত হোৱা সিদ্ধান্তখিনি এই সভাখনৰ পৰা তেওঁলোকে সিদ্ধান্ত অনুসাৰে প্ৰেৰণ কৰিলে। কৈছে যে আমাৰ ৰমূৰীয়াত দুৰ্নীতি হোৱা নাই, তাৰ বিসংগতিহে আছে। গতিকে বিসংগতি যদি আছেই, তেতিয়াহ'লে বিসংগতি মই ভাবিছোঁ 2খন মঞ্চতে আছে। গতিকে এই বিসংগতিৰ ওপৰত আমি ইমানখিনি সময় বৰবাদ কৰি লাভ নাই, কাৰণ বিসংগতি বুলি ক'লে বেলেগ বস্তু আৰু দুৰ্নীতি বুলি ক'লে এটা বেলেগ বস্তু। গতিকে দুৰ্নীতি হোৱাটো লৈ আমাৰ ৰাইজে কোৱাত ছেক্ৰেটাৰীয়ে নিজেই কৈছে যে দুৰ্নীতি হোৱা নাই, তাত বিসংগতি হৈছে। কিন্তু তাত গোটেই কথাখিনি আমাৰ ছেক্ৰেটাৰীয়ে ক'ব পাৰিব, কাৰণ মঞ্চৰ আৰম্ভণিৰ পৰা সম্পূৰ্ণ মঞ্চখনত জড়িত আমাৰ সভাপতি ছেক্ৰেটাৰী আছে। ছেক্ৰেটাৰী প্ৰথমে সদস্যলোকো আছিলে, তাৰপিছত আহি আজি ছেক্ৰেটাৰী পদ হ'ল। তেনেধৰণৰ থাকি আমাৰ দৰ্পণ দাসো আছিলে, তাক কি বিজু গতি পিনে আঁতৰি গৈছে সেইটো বেলেগ কথা। আৰু দ্বিতীয় কথা হ'ল পলাশ দাসে যিটো ফেচবুকত পোষ্ট দিছে বুলি কৈছে, এই পোষ্টটো কিমান গ্ৰহণযোগ্য বুলি ভাবিছে ৰাইজে নাজানো, কিন্তু মোৰ মতে গ্ৰহণযোগ্য বুলি ভাবিছে। আজি ইমানখিনি ৰাইজে মানে কথাখিনি গুৰুত্বভাৱে সহকাৰে লৈ আজি মনত ইমান ৰাইজ হৈছে। যদি এই বস্তু নিদিয়া হ'লে আমি ইমানখিনি ৰাইজ উপস্থিত নহ'ল। আৰু দ্বিতীয় কথা হ'ল আমি যিদিনাখনি ইয়াত 3খন হওক 4খন হওক মঞ্চ হৈ জিলা উপায়ুক্ত কাৰ্যালয়লৈ গৈছিলোঁ, তাত যাওঁতে যিখিনি কথা কৈছে সেই সম্পূৰ্ণ সঁচা কথাখিনি কোৱা নাই। আজি মিটিঙত আলোচনা হোৱা নাই, কাৰণ অকল পলাশ দাসে অইল খাতটো গুণাত লৈ পিনে যিখিনি কৈছে তাৰ বিষয়লৈতো এবাৰ দৰ্পণে যিটো কৈছে যে আমাক এখন পাৰ্ট লাগে বুলি, কিন্তু দৰ্পণ দাসৰ পাৰ্ট লগাটো ভুল বুলি স্বীকাৰ কৰিছে ৰাইজে। কিন্তু দ্বিতীয় কথা আৰু এই মঞ্চত কৈ দিওঁ যে শ্বহীদ গুৰু পুনাই পুৰণি শ্বহীদ বেদী লাগে, তাৰ বিনিময়ত এখন স্কুল লাগে, এইটো কিন্তু গ্ৰহণযোগ্য হৈ যাব। এইটো ৰঙীয়া ৰাইজে ভালকৈ জানে যে ৰমূৰীয়াৰ অৰিহণা যোগেদি যিটো শ্বহীদ বেদী হ'ব, এই শ্বহীদ বেদীটো বনাব, এই শ্বহীদ বেদীটো সম্পূৰ্ণ অৰ্থ ৰমূৰীয়া ৰাইজৰ পৰা লাগিব, কিন্তু তাৰ কোনো চৰকাৰৰ পৰা কোম্পানী পইচাই নহয়। যদি ৰাইজৰ সঁচাই ৰমূৰীয়া ৰাইজৰ তেজ আছে, ৰমূৰীয়া ৰাইজৰ কম সুখ গৰাখনীয়াক লৈ আছে, তেতিয়াহ'লে আজি যিখিনি বনিলে তাক লৈও একো হিচাপ নিকাচ হোৱা নাই। আমি এটা দৰ্পণত ডাঙৰ হেৰিয়লৈ এটা তাৰমানে ব্যক্তিগতভাৱে এচুকত গৈ আছোঁ। আমি আমাৰ ৰমূৰীয়াখন অকল বৈদিচুকৰে নহয়, বৈদিচুকৰ ৰাইজে দৰ্পণত ছেক্ৰেটাৰী বনোৱা নাছিলে। ময়ো গৈছিলোঁ, মই প্ৰথম এখন আৰু জিলা উপায়ুক্ত কাৰ্যালয় গৈছিলোঁ। তাত যোৱাৰ পাছত নেক্সটবাৰ গৈ যেতিয়া 19 জুলাইত গৈছিলোঁ, তাত কিন্তু কোৱা নাই যাব লাগিব বুলি। কিন্তু সেইখনত মই কেনেকৈ কৰিলোঁ, কোনটো মানে কি হ'ল চিটপট বুলি ক'ব পাৰে, কোনটো চিটপট মই তেতিয়া পাই পিনে তাত গুচি গ'লোঁ। সেইটো লৈ পিনে মই কথাখিনি গোটেই আগত মানে কিমানবোৰ মিটিং হৈছে ইয়াত মই মিটিঙত কোনো মিটিঙত মই কথা কোৱা নাই আৰু তেনেধৰণৰ ক'বলৈ আমি ভাল। কিন্তু সঁচা কথাবোৰ ক'বলৈ অলপ গোটেই মিটিংবোৰ খুলি পিনি অলপ গাটো প্ৰিপেয়াৰ গৈছিলে। মানে এনেকুৱা ধৰণৰ হৈছে মানে সেই সভা থাকোঁতে তেতিয়াতো আমাৰ ৰমূৰীয়া এটাই কথা আছিলে যে ৰমূৰীয়া গৰাখনীয়াৰ সমস্যা যেতিয়া সমাধান হ'ব তেতিয়া আমাৰ অইল খাত খোলা হ'ব। তাৰ বাকী যিখিনি আছে সমস্যা, এই সমস্যা কিন্তু সমস্যা শেষ হোৱাৰ পিছত সংগ্ৰাম মঞ্চে কোনো কাৰ্যসূচী ল'ব নোৱাৰে, এইবোৰ এটা চুক্তি কৰি থৈছে। গতিকে ৰমূৰীয়া ৰাইজে এই গৰাখনীয়া শেষ হোৱা আমাৰ
যেতিয়ালৈকে গৰাখহনীয়া সমস্যা শেষ হ'ব তেতিয়া আমাৰ মঞ্চ শেষ হ'ব, এই কথাটো কৈছিলে। কিন্তু এতিয়া কথা হ'ল কি, যদি এই যিটো 14 মিটাৰ বাকী আছে, 14 মিটাৰটো বাকী নোহোৱাকৈ যে কৈছিলে যে অৰ্থাৎ এমাহৰ আগত খোলা হ'ব, এইটো প্ৰভাৱ দাসে কৈছে নেকি নে সেইদিনাখনি সভাত আলোচনা মৰ্মে আমাৰ সম্বোধনা অনুষ্ঠানটো হৈছিলে এই পঞ্চায়ত অফিচৰ কৰি মই গম পাইছোঁ। এতিয়া ইয়াততো ডিচিও কৈছে আৰু তাৰ বিধায়ক মহোদয়েও কৈছে যে অহা এমাহৰ আগত আমাৰ ৱাৰ্ল্ড খোলা হ'ব। কি কাৰণে কোৱা হৈছিলে যদি এইটো মিছাই হয়? পলাশ দাসেতো বুজালে এই কথাটা মিছা কথা নহয়, কাৰণ পলাশ দাসৰ যেতিয়া যদি আমাৰ আৰু 10-3খন হওক বা 4খন হওক হয়তো সঠিকভাৱে কাম কৰিবলৈ লগত যদি পলাশ দাসৰ এতিয়া কোনো দাবী কৰি মান মৰ্যাদাকে বহি থাকে তেতিয়াহ'লে ৰোগ নহ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকে জানে যে সেইদিনাখনি 382টা দাবী অইল ইণ্ডিয়া ওচৰত আছিলে। সেই অইল ইণ্ডিয়াৰ ভিতৰতো আমাৰ উপস্থিত থকা মঞ্চ বিষয়েও দুটা আমাৰ দাবী কৰিছিলে। সেই দাবীকেইটা কিয় আজি উল্লেখ হোৱা নাই? অকল কৈছে যে দৰ্পণ দাসৰ পাৰ্বণৰ কথা নকৈছে, তাততো আপোনালোকে কৈছে যে এখন স্কুল লাগে। গতিকে নহয়, ইয়াত কেইবাজনো মেইন শাসনাধীশ শাসন বহি থকা মানুহেও যদি নিমাত হৈ পিনি বাকী শুনিব অহা ৰাইজক ভুৱা এটা বাতৰি দি পিনে ৰাইজৰ মাজত এটা সংঘাত হোৱাটো মই নিবিচাৰোঁ। কাৰণ ইয়াত এটা সঁচা কথা হ'ব লাগে, আমিও ৰমৰীয়া সংগ্ৰাম মঞ্চত আমি জন্মলগ্নৰ পৰা আছোঁ, আমি তামোল বাঙালি দিয়া দোকানলৈ গৈ দিয়া এনেকুৱা ধৰণৰ পৰা আছোঁ। এনেকুৱা কথাখিনি আমি যদি সহ্য কৰিব পৰা নাই তেতিয়াহ'লে ইয়াত ভাল পৰিস্থিতি আছে। সেই কথাখিনি উত্তৰ নিদিয়াকৈ কিছুমান ঘৰুৱা হৈছে আৰু কিছুমানে কথাখিনি ভালকৈ কোৱা নাই। কিয় কোৱা নাই এইটোৱে মই ধৰিছোঁ। গতিকে মঞ্চখন 3-4 পৰা মেইন কাৰণটোৱে হৈছে গোটেইকেইজন মেইন পদবীত থকা মানুহকেইজনৰ মাজত বুজাবুজি হোৱা স্বত্তেহে মঞ্চ 3খন হ'বলৈ বাধ্য হৈছে। গতিকে মই ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ।